এভৰিৱান মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা একদম ভিডিঅ' কৰিব সময় পোৱা নাই মানে আজি আমাৰ বাবুৰ বাৰ্থডে মানে সেকেন্ড বাৰ্থডে তাৰ আজি আৰু এতিয়া মানে মই কেক আনিব যাওঁ আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে ৰাতি কি হয় কি নহয় এইখিনি আপোনালোক গোটেই দেখাম আজি মানে বাৰ্থডেটো আমি কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ আৰু এতিয়া আমি যাওঁ 6 মাইল মানে কেক আনিব তাত মানে যোৱাকালি কেকটো অৰ্ডাৰ দি থৈ আহিলোঁ এতিয়া ল'ব যাম আৰু মোৰ লগত আহিছে এয়া মোৰ ভণ্টি মানে মোৰ খুৰা ছোৱালীজনী আৰু তাই মানে আজি মোক বেলেগ সাৰপ্ৰাইজ এটা দি দিলে তাই মানে কালি মোক নাহো বুলি কৈছিলে আৰু আজি আহিছে ভণ্টি মানে মোক বেলেগ সাৰপ্ৰাইজ দি দিছে আৰু এতিয়া আমি কেক আনিব যাওঁ এই ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব আৰু এতিয়া কেক লৈ ঘৰ আহি পালোঁ আৰু বাহিৰত মানে পূজা চলি আছে আৰু কেকটো এতিয়া আনবক্সিং কৰা নাই আৰু আনবক্সিং কৰিলে আপোনালোকক দেখুৱাম মানে কেকটো কেনেকুৱা হয় তো চাই দিব ভিডিঅ'টো গাইছ আৰু ভণ্টিহঁতে এয়া ডেক'ৰেট কৰি আছে মানে বেলুন লগাই আছে আৰু আৰু এইফালে দেউতাই খিচাৰি বনাই আছে গাইছ আমাৰ বাৰ্থডে বয় পুৰা বেলুনৰ লগত খেলি আছে মানে হাই কৈ দিয়া এনেকৈ দিয়া হাই কৈ দিয়া আজি তোমাৰ বাৰ্থডে বুলি কোৱা আজি মোৰ বাৰ্থডে এনেকৈ কোৱা কোৱা হাই কোৱা হাই কোৱা হাই কোৱা অঁ আজি তোমাৰ বাৰ্থডে না মোৰ লগত তই ফটো উঠাই নে আছা চাহৰ যোগাৰ কৰি আছে আমার লাজিকি ইয়া কোথায় ভাল লাগে বল কই দিয়া হাই কই দিয়া দিবা কেক কেনেকৈ দিবা কাটিম কম আৰু এতিয়া হৈ আছে কেকটো আনবক্সিং আৰু আপোনালোকে বলক কেকটো কেনেকুৱা হ'ল দেখাই আছে এতিয়া কেকটো আনবক্সিং হৈ আছে চাও চিধা কৰি দিয়াচোন মমটো বুকাই দিয়া মোবাইলত কিয় পেলাইছে স্প্ৰে মাৰি উৎপাত একদম চবকে অৱস্থা নোহোৱা কৰি দিছে আৰু কোৱা লাইক কমেণ্ট শ্বেয়াৰ কৰবা কোৱা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো গাইছ এতিয়া কেক কাটিং হৈ গ'ল আৰু প্ৰসাদ বিতৰণ কৰিবৰ কাৰণে মানে খুৰাই ৰেডি কৰি আছে গাইছ আৰু এতিয়া দাদাই প্ৰসাদ বিলাই আছে মানে সকলো বহি আছে
কেনেকুৱা হৈছে টিকলি গাইজ কালি ৰাতি বহুত বেছি ভাগৰ লাগিল আৰু দেৰি হৈ গ'ল সেইকাৰণে ভিডিঅ'টো মানে এণ্ডিং কৰা নহ'ল আৰু এতিয়া মানে আজি আমি গিফ্টবোৰ আনবক্সিং কৰিছোঁ কিছুমান খুলিলোৱে আৰু এটা চাব আছে আৰু আমিও চাওঁ লগতে আপোনালোকেও চাওঁ বাবু কি কি গিফ্ট পালে বলক গাইজ বাবুৰ গিফ্ট আমি কিছুমান খুলিলোৱে এতিয়া এইটো এটা কাপ দিছে ইমান মৰম লগা আৰু কি আছে চাইবিলাক চকলেট আমি খুলি খায়ো দিলোঁ লগতে আৰু এতিয়া টিফিন বক্স আৰু ইমান ধুনীয়া মৰম লগা চেণ্ডেল এযোৰ তাৰপিছত আকৌ ইয়াত কিবা কিবি আছে ভিতৰত কি আছে গম নাপাওঁ আৰু এযোৰ ইমান ধুনীয়া জোতা পাইছে বাবুই চাওক ইমান ধুনীয়া লাগিছে এইযোৰ স্কুল যাবই হোৱা নাই সি ছাতিও পাই গ'ল আৰু বেগ স্কুল নাযাওঁতে সি বেগ পাই গ'ল এইটো খোলাচোন এইটো খুলিছা এইটো ৰং পেঞ্চিল পাইছে সি এইটো চকলেটে হয় এইটোতো গমে পাইছে ন আপোনালোকে আৰু এইটো বেবি সেট পাইছে এইযোৰ গমে পাইছে চব কাপোৰ তাৰ আৰু বাকীবোৰ চব বদ্ৰেছত আছে কালিয়ে ভৰাই থৈ দিছে গাইজ আৰু এইটো দেখুৱাই দে আপোনালোকক এইটো এটা ইমান ধুনীয়া পুতলা পাইছে সি আৰু এযোৰ কাঁহৰ কাঁহী পাতি এইযোৰ মানে আমাৰ মাজু খুৰা হাতে দিছে বাবুক আৰু এইখিনিয়ে তাৰ আৰু কাপোৰ বহুত ঢেৰ কাপোৰ পাইছে কিন্তু চব ভিতৰত থোৱা আছে এইবোৰ ওলোৱা নাই আৰু তো আৰু আজি ভিডিঅ'টো ইমানে আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব আৰু তাৰ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই